মই আহিলো ওলাই তোমালোকে নেকান্দিবা মই কন্দা নাই তোমালোকে নেকান্দিবা মই কন্দা নাই। এক সাক্ষাৎকাৰ অনুষ্ঠান নিবেদন কৰিবলৈ লৈছোঁ। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ অপ্ৰতিদ্বন্দ্বী সংগীত শিল্পী, সুৰকাৰ, সংগীত পৰিচালক, সুগায়ক দশৰথ দাসদেৱৰ যোৱা 21 অক্টোবৰ 2023 তাৰিখৰ নিশা প্ৰায় 12:30 বজাত পৰলোক প্ৰাপ্তি ঘটে। তেখেতৰ মৃত্যুত অসমৰ সংগীত জগতৰ লগতে বিশেষভাৱে ভ্ৰাম্যমাণ থিয়েটাৰৰ জগতখনত এক শোকৰ ছাঁ বিৰাজ কৰে। এই ক্ষতি অপূৰণীয়, সেয়া ভৱিষ্যতে পূৰণ হ'ব, সেয়া আমি কেতিয়াও আশা কৰিব নোৱাৰোঁ। যি হওক, তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতৰ বিষয়ে, তেখেতৰ সাংগীতিক দিশৰ বিষয়ে কিছু কথা জানিবলৈ অসমৰ এগৰাকী প্ৰসিদ্ধ সংগীতজ্ঞ, সংগীত শিক্ষক, ভ্ৰাম্যমাণ থিয়েটাৰৰ অপ্ৰতিদ্বন্দ্বী সংগীত পৰিচালক, সুৰকাৰ নন্দ বেনাৰ্জী দেৱৰ ওচৰলৈ আমি আহিছোঁ। তেখেতৰ পৰা জানিম দশৰথ দাসৰ সাংগীতিক দিশৰ বিভিন্ন কথা। নমস্কাৰ দাদা, ভালে আছে? আছোঁ। আজি আমি আহিছোঁ আপোনাৰ ওচৰলৈ দশৰথ দাস দাদাৰ বিষয়ে কিছু কথা জানিবলৈ। দশৰথ দাস দাদাৰ বিয়োগত যি পৰিৱেশ সৃষ্টি হ'ল, তাৰ শোক এতিয়াও বিৰাজমান। তো যি হওক, এয়াতো সময়ৰ আমান, মানুহ আহিছে গৈছে, কিন্তু তেখেতে যি কৰি থৈ গ'ল, যি ধৰণে আমাক কিছু দি থৈ গ'ল, সেইবিলাকৰ মূল্যায়ন, সেইবিলাকৰ বিশ্লেষণ যাতে হ'ব পাৰে, তাৰ কিছু দিশ যাতে আমি বিচাৰি উলিয়াব পাৰোঁ, সেই উদ্দেশ্যে আপোনাৰ ওচৰলৈ আহিছোঁ, বিশেষভাৱে তেখেতৰ সংগীত জীৱনৰ সাংগীতিক দিশৰ কিছু কথা জানিবলৈ। তো এই বিষয়ে কিছু কথা পাতিবলৈ আমি কিছু প্ৰশ্ন যুগুতাই আনিছোঁ, সেইখিনি আপোনাৰ লগত আমি পাতিব পাৰোঁনে? হয়, ধন্যবাদ। প্ৰথম প্ৰশ্ন দাদা, অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ সংগীত পৰিচালক, কণ্ঠশিল্পী দশৰথ দাসৰ ভ্ৰাম্যমাণ থিয়েটাৰলৈ অৰিহণাৰ বিষয়ে কিছু কথা ক'ব নেকি? এই কথাখিনি ক'বলৈ চেষ্টা কৰিম। হয়, হয়তো মই গোটেইখিনি ক'ব নোৱাৰিম, হয়, গোটেইখিনি জনা মানুহ থাকিব পাৰিব। হয়, এতিয়া মই আছোঁ 75ৰ পৰা 76ত একেলগে থিয়েটাৰত আছোঁ। 75ত তেখেতক লগ পাইছিলোঁ জাগিৰোডত। হয়, জাগিৰোডত থিয়েটাৰ হৈছিলে। ৰতন লগৰে এখন চিঠি দিছিলে, সেইখন মই দিলোঁ তেখেতক। তেখেতে ক'লোঁ মানে আপুনি আমাৰ কথা বতৰা হৈছে, বোলা মোৰ অলপ কথা বতৰা হৈছে টেলিফোনত, মই বাৰু কথাখিনি মই জানিলোঁ। ক'লে আপোনাক অতি সোনকালে তেখেতে লগ ধৰিব, তেখেতে জনাব, আপুনি বেলেগত মানে এই কণ্টেক্ট নকৰিলে ভাল, এইখিনিয়ে কৈছোঁ। তাৰপিছত তেখেতে গাই আছে, যন্ত্ৰশিল্পীসকলক লৈ গাই আছে কিবা গান, সেইখিনি শুনিলোঁ, ভাল লাগিলে আৰু। তাৰপিছত আৰু 76ৰ পৰা 22 জুন আমাৰ আৰম্ভ হৈছিলে। এই 76ৰ এই দিনটো এনেকৈ হৈছে, তাত কোহিনুৰ থিয়েটাৰত বিভিন্ন ধৰণৰ মানুহ আহিছে, ইলাকা গতি, প্ৰশান্ত হাজৰিকা, মহানন্দ শৰ্মা, দশৰথ দাস, এনেকৈ আহিছে। আৰু এই আমি কাম কৰি গৈ আছোঁ, মানে তাত এই এটা কোৰাছ এটা তাতে ৰিহাৰ্চেল কৰা হৈছে। সেইখিনি সময়তে ইফালে পূজা চলি আছে। আমি আবেলি 4মান বজাত আমি গানটো গালোঁ, বজালোঁ, মই বজালোঁ। সেই কোৰাছটোৰে তেখেতৰ পৰিচয় মানে মই পালোঁ। ইমান কম সময়ৰ ভিতৰত কোৰাছটো সি গাইছে। আমি আস্তে আস্তে তেখেতৰ তাৰপিছত তাৰ ৰিহাৰ্চেল আৰম্ভ হ'ল। ৰিহাৰ্চেল পিছদিনাখনৰ পৰা কি ৰিহাৰ্চেল হ'ব সেই বিষয়ে আলোচনা অলপ হ'ল। আৰু গান লিখি আছে আৰু সুৰ কৰি আছে, নাচ হৈ আছে, মানে ৰিহাৰ্চেল হৈ গ'ল। এইটো মানে এনেকৈ কৰিব পাৰি বুলি মই জনা নাছিলোঁ। মই আগতে থিয়েটাৰত নাই, মই হৈ গ'ল। 2-3টা গান হ'ল, দুপৰীয়া হ'ল, ভাত খালোঁ। ভাত খাওঁতে সুধিছে কেনেকুৱা লাগিছে, ভাল লাগিছে।
বঢ়িয়া তাৰপিছত আৰু বিভিন্ন কথা আহিল এই তেখেতে যন্ত্ৰ সংগীতৰ এটা কৰে আমাৰ অৰ্কেষ্ট্ৰা এটা হয় সেইটো থিয়েটাৰ ঠিক আৰম্ভণিতে বজোৱা যায় সেইটো বনাই আছিলে সেইটো কৰি আছিলে তাৰপিছতে থিয়েটাৰ নাটকৰ মিউজিক বেকগ্ৰাউণ্ড মিউজিক এইখিনি কম্প'জ কৰোঁতেও তেখেত যথেষ্টখিনি কৰিছে এইখিনি মানে কৰিব নোৱাৰোঁ আমাৰ দ্বাৰা নহ'ব এই ভাৱটো আহিল মই দশৰথ দাসৰ যিমান বৰ্ণনা হৈ আছে সিমান ভাল পাই গৈ আছোঁ এইটো এটা ডাঙৰ মানে যে পুৰণা হৈ আছে মানে মানুহজনে সিটো বেয়াও নহয় এইটো ভাল সিটো ভাল দশৰথ দাসৰ এইটো ভাল দশৰথ দাসে এইটো কাম কৰিব পাৰে এইটো কাম কৰিব পাৰে বুলি নাজানিছিলোঁ এনেকৈ গৈ তাৰপিছত তেওঁ অভিনয় কৰিলে এটা কোৰ্টৰ চিনত তেখেতে জাহাজ হৈছিলে এই গোটেইখিনি মিলি পেলাই তেখেতে মানে গানৰ ক্ষেত্ৰত যিমানখিনি আগবঢ়া নাটক মানে এই অভিনয়ৰ দিশবিলাক চাব পাৰে হয়তো নিজে অভিনয় কৰিব নোৱাৰে নিজে অভিনয় কৰিলে অকণমান পিছ পৰি থাকে হয় সেইটো তেওঁ দৰকাৰ নাই এজন মানুহে ইমানখিনি কভাৰ কৰিব নোৱাৰে এতিয়া এই যে কম সময়ৰ ভিতৰত যে হেৰি কৰা সেইখিনি এটা ডাঙৰ কথা তেখেতে যে সকলো কথা জানিব লাগিব তেনেকুৱা কথা নাই কিন্তু যিখিনি তেখেতে জানে সেইখিনি তুলনা নাই সেইখিনি তুলনা কৰিব নোৱাৰি সেইখিনি পটকৈ এটা গান সুৰ কৰি দিয়ে পটকৈ এটা গানৰ বিষয়ে ক'ব পৰা বা যন্ত্ৰৰ কিবা এটা সুৰ এটা বনাই দিব লাগে এতিয়া সেইটো মানে ব্যৱস্থাটো আছে আৰু তেখেতে নিজে চেতাৰ বজাইছিল ভায়লিন বজাইছিল তবলা বজাইছিল বাঁহী বজাইছিল এইকেইটা গান গোৱাৰ বাহিৰে এইকেইটা বস্তু এনেকুৱা লাগে তেখেতে অকল বাঁহীয়ে বজায় নেকি তেখেতে অকল চেতাৰে বজায় নেকি এনেকুৱা নহয় তাৰমানে তেওঁ তেখেতে চব বস্তু বজাব পাৰে বা বজাবলৈ শিকিছিলে আৰু এইটো সাধাৰণ কথা নহয় এই দিশটো আমি জনাত জয়ন্ত দাৰো আছিল তো যি হওক দশৰথ দাসৰ বিষয়ে কিছু কথা আপোনাৰ পৰা গম পালোঁ ভাল লাগিল দ্বিতীয়টো প্ৰশ্নলৈ আহিছোঁ দশৰথ দাসক আপুনি যেতিয়াৰ পৰা ব্যক্তিগতভাৱে লগ পাইছিল তাৰ ভিত্তিত তেখেতৰ সংগীতৰ ধাৰাৰ বিষয়ে আমাৰ দৰ্শকক কিছু কথা ক'ব নেকি নিশ্চয় কম কালি এই বিষয়ে আলোচনা হৈছিল দশৰথ দাসৰ সংগীত শুনিলে গম পোৱা যায় এইটো দশৰথ দাসৰ সংগীত এইটো এটা প্ৰথম কথা এইটো বহুতৰ নাই গানটো শুনিলে হয়তো থিয়েটাৰ কাষেদি গৈ আছোঁ থিয়েটাৰ মিউজিক বাজি আছে কিন্তু দশৰথ দাসৰ মিউজিক নেকি এই কথাটো ক'ব পৰা বেলেগ শিল্পী নাই সেইটো হয় মই মিউজিক কৰিছোঁ কিন্তু মোৰ মিউজিকে যে মোৰ নামটো আনিব সেইটো নহয় কিন্তু দশৰথ দাসৰ মানে কি মিউজিক কৈ দিব যে এইটো বাজি আছে আৰু বা বজাব বা বজাইছে এই গোটেই বস্তুটো দশৰথ দাসৰ মিউজিক নেকি এনেকুৱা এটা আছে তেখেতৰ নিজৰ ধাৰা এই ধাৰাটো ৰাখি দিছে সংগীতত এইটো এটা খুব জানিবলগীয়া কথা জানিলোঁ মানে আইডেণ্টিকেল আৰু তেওঁ সুৰ কৰিছে মানে এইটো দশৰথ দাসৰ সুৰ নহয় জানো এইটো আৰু দশৰথ দাসৰ তাৰমানে কি হয় ক্লাছিকেল থাকে ক্লাছিকেল তেখেতে শিকিছে ফ'ক আছে ফ'ক আৰু ক্লাছিকেল মিলাই পেলাই তেখেতে মডাৰ্ণো কৰে মডাৰ্ণ সংগীতৰ যিখিনি ধাৰা সেইটো তেওঁ কৰিছে কেপচাৰ কৰিছে সেইকাৰণে তেখেতৰ কথাবিলাক অলপ বেলেগ ভাল হয় ঠিক আছে এতিয়া তৃতীয়টো প্ৰশ্নলৈ আহিছোঁ দশৰথ দাসৰ গীত বুলিলে কোনকেইটা গীত আপোনাৰ মনলৈ আহে আৰু সেই গীতবোৰৰ সাংগীতিক গুৰুত্ব কি সেই বিষয়ে কিছু কথা জনাব নেকি মই আহিলো ওলাই তোমালোকে নেকান্দিবা মই কন্দা নাই তোমালোকে নেকান্দিবা মই কন্দা নাই এই দশৰথ দাসৰ গীত দশৰথ দাসে সুৰ কৰি লিখা
গীতটোৰ কথা ভাবিলে মোৰ দুখ লাগে আমি দশৰথ দাসক আৰু কিছুদিন জীয়াই ৰাখিব পাৰিলে ভাল হ'লহেঁতেন এই ভাৱটো আহে তেখেতৰ আৰু এটা গীত এইটো আপুনি বহুতে শুনিছে হয়তো মানে দৃশ হৈছিলে এই বৃষ্টিৰ ৰিমঝিম কঢ়িয়াই আনিলে ৰিমঝিম 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 ফুৰা ৰে গানা বাৰু চলো লাগে দোলা এই সুৰৰ এইটো দশৰথ দাসৰ লগত মিনিষ্টাৰ গাই বজাই আহিছিলে ডুৱেট কৰিছিলে বৰ সুন্দৰ আমি কেতিয়াবা মানে সময়ত থাকিলে দশৰথ দা এইটো গাওঁ এই তবলা কোনো বজাব অমুক বজাব আৰু এনেকৈ এটা মজলিচ এটা হৈয়ে যায় বৰ ভাল লাগে আৰু দশৰথ দাসৰ আৰু বহুতো গান আছে এইখন এই মহানন্দা শৰ্মা আছিলে চুৰেণ মহন্ত আছিলে এই নাটকখন এই নাটকখনৰ প্ৰত্যেকটা মুহূৰ্ত এটা 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 গীত মানে গাই দিয়ে চন্দ্ৰগ্ৰহণ সেই গীতটো গাই দিয়ে সেই গীতটো এতিয়া বেলেগে গাব নোৱাৰে আৰু বেলেগে বনাবও নোৱাৰে কিবা কৰিব নোৱাৰে আমি নোৱাৰোঁ সেই নাটকখনৰ মাজত সেই গীতটো অকণমান গাই দিয়ে সেইটো দশৰথ দাসৰ সৃষ্টি এনেকৈ আৰু হয়তো আৰু বহুত গীত আছে ক'বা হয়তো নহয় আছেই যে সময় কম গতিকে নাম গ'লে মই এইকেইটা নামেই ক'ব পাৰোঁ যিকেইটা স্পেচিয়েল চন্দ্ৰাৱলী এইটো দশৰথ দাসে গাইছিলে কিন্তু এইটো হেৰি দেৱেশ্বৰ শৰ্মা আচ্ছা 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 দেৱেশ্বৰ শৰ্মা ভাল গাইছে আৰু এইটো খুব পপুলাৰ হয় খুবেই পপুলাৰ তাতে বহুত আলোচনা হৈছে সেইটো ভিতৰত যি হওক তো আকৌ কিছু কথা জানিলোঁ তো এতিয়া আমি চতুৰ্থটো প্ৰশ্নলৈ আহিছোঁ আপুনি নিজে ভ্ৰাম্যমাণৰ লগত জড়িত শিল্পী হিচাপে দশৰথ দাসৰ ভ্ৰাম্যমাণ থিয়েটাৰ জীৱনৰ বিশেষত্বৰ বিষয়ে কিছু কথা ক'ব নেকি ক'ব গ'লে বহুতটাই আছে তেখেতৰ মানে প্ৰথম কথা তেখেতে খুব চিম্পল হয় একেবাৰে সাধাৰণ দেখিলে গম পায় ওচৰত নাচা কথা নাপাতিলে গম নাপায় দশৰথ দাস এই সাধাৰণকৈ বহি থাকে বেছি কথা ভাগ নোলোৱা মানুহ আৰু এই সাধাৰণতা এই যিখিনি সাধাৰণ অৱস্থাটো আছে তেখেতৰ আমি পাওঁ দেখা পাওঁ আমাৰ কাৰণে হয়তো দশৰথ দা বেলেগে নাজানো মানুহ কাষেদি গুচি যাব একো নহয় খোজ কাঠৰ কথাই বতৰাই থকা বহা এইটো প্ৰকাৰ নাপায় একদম সাধাৰণ মানুহ যে থাকে একেবাৰে সাধাৰণ নিৰ্জীৱ এইটো এটা লেখত ল'বলগীয়া এইটো চবৰ নাথাকে এইটো মই এইটো থাকে আৰু মই মোক ভাল পাওঁ এইটো তেখেতে নাই আচ্ছা 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 আৰু দাদা বাৰু তেখেতৰ যিখিনি গীত সেই গীতখিনিৰ ৰেকৰ্ডিং বা সংকলন হিচাপে কিবা প্ৰকাশ হৈছে নেকি সেইটো মই ইমান ক'ব নোৱাৰিম ল'ৰাই ক'ব পাৰোঁ তেওঁ আচ্ছা আচ্ছা তেওঁৰ ডাঙৰ ল'ৰাজন সংগীত গৈ খুব ভাল সংগীত কৰে তেওঁ নিজৰ গোটেই চেটটো আছে আৰু গতিকে ষ্টুডিঅ'ৰ পৰা গোটেই কথাবিলাক ভাল সেই ডাঙৰ ল'ৰাই হয়তো সেইটো কথা ভাবিব ভাবিছে হয় ভাল কথা এটা জানিলোঁ তো আমাৰ চেনেলৰ যোগেদি দশৰথ দাস দাৰ ডাঙৰ পুত্ৰলৈ আমাৰ এটা আহ্বান থাকিল তেখেতৰ তপন দাস ডাঙৰীয়ালৈ আমাৰ এটা আহ্বান থাকিল তেখেতে যেন যত্ন কৰে যদি সম্ভৱ হয় দশৰথ দাস দাদাৰ গীতখিনিৰ এটা সংকলন উলিয়ালে তেতিয়া অসমৰ সংগীত জগতলৈ এক অৰিহণা চিৰদিনৰ কাৰণে থাকি যাব তো যি হওক দাদা দশৰথ দাস দাৰ বিষয়ে বহুখিনি কথা আপোনাৰ পৰা জানিলোঁ ভাল লাগিল শেষত আমি অনুষ্ঠানটোৰ
সামৰণিৰ আগতে অকণমান মৌন প্ৰাৰ্থনাৰে এই অনুষ্ঠানটো সামৰণি মাৰে